নমস্কাৰ মই ৰিম্পী চহৰে পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ শাওণ মাহ বুলি মই আজি এটা মন্দিৰলৈ যাবলৈ ওলাইছোঁ আৰু সেই মন্দিৰটো মই আপোনালোককো দেখুৱাম নিশ্চয় ভাল পাব আমি এতিয়া গৈ লওঁ আপোনালোকে চাই থাকে মন্দিৰটো আহি পাইছোঁৱে মূৰ্তিৰে হয় ফাইনেলি মই আহিব বিচৰা মন্দিৰটোলৈ আহিলোঁ এয়া মোৰ লগত খুৰা আছে তেওঁ মন্দিৰটো চোৱা চিতাৰ পৰা আদি কৰি পূজা পাতল গোটেইখিনি কৰে চ' তেওঁৰ পৰা আমি কেইটামান কথা জানো আহকচোন খুৰা মন্দিৰটো কেতিয়া স্থাপিত হৈছিল মন্দিৰখন 1991ত স্থাপিত হৈছিল আৰু তেতিয়াৰ পৰা মই ইয়াতে আছোঁ ইয়াত দেখভাল কৰি আছোঁ খুৰা তেতিয়াৰ পৰা ইয়াত আছে মন্দিৰটো চোৱা চিতাৰ পৰা আপোনাৰ পূজা পাতল গোটেইখিনি তেওঁৱেই কৰে আৰু এই মন্দিৰটো কিমান বছৰ হ'ল খুৰা এতিয়া এপ্ৰক্সিমেটলি 40-50 বছৰ হ'ল আৰু এই মন্দিৰটোৰ ৰহস্য এটা আছিল বুলি কৈছিলে আপুনি আৰু সেই ৰহস্যটো আপুনি আমাক কওক ৰহস্যটো ইয়াতে সোমোৱাৰ লগে লগে আমাৰ যিটো মাইণ্ড বুলি কয় এই মাইণ্ডটো চেঞ্জ হয় আমাৰ মাইণ্ডটো চেঞ্জ হয় আমাৰ ব্ৰেইনটোও চেঞ্জ হয় আমাৰ যিটো বডি এইটোও চেঞ্জ হয় এই চেঞ্জ হোৱা হয় আৰু আমি এটা মানে ইয়াতে কিবা মানে ভগৱানৰ শক্তি এটা বিৰাজমান আছে বুলি আমি এইটো ভাবোঁ অনুভূতিটো হয় ভাবাটো আছে কিন্তু আমাৰ অনুভৱ হয় আৰু
আৰু ইয়াতে আমি বহুত সুখত অনুভৱ কৰোঁ আৰু বহুত মানে শান্তি আমি ইয়াতে পাওঁ বাহিৰৰ যিটো মানে হৈ হল্লা যিটো আড়ম্বৰটো আছে তাৰ পৰা কিন্তু আমি অলপ বেলেগ পাওঁ হয় আৰু ইয়াত ইমানকেইটা মূৰ্তি আছে এইটো নিৰ্দিষ্ট কোনো শিৱ মন্দিৰ বা গণেশ মন্দিৰ বা হনুমান মন্দিৰ নহয় ইয়াত ইমানকেইটা মূৰ্তি কিয় আছে মানে আমি এই মূৰ্তিবিলাক বনাইছোঁ ভৱিষ্যতৰ কাৰণে ভৱিষ্যতৰ যিটো প্ৰজন্ম আছে ইহঁতৰ কাৰণে বনোৱা হৈছে কাৰণ এতিয়া সৰু সৰু ল'ৰা ছোৱালীবিলাক আমাৰ মানে ধৰ্মক ভালকৈ জানিব আমাৰ যিটো মানে ভগৱানবিলাক আছে তাৰ এটা নিৰ্দিষ্ট এটা স্বৰূপ আছে সিহঁতৰ নিৰ্দিষ্ট এটা গুণ আছে যেনিবা সৰস্বতী তেওঁ মানে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী তেনেধৰণৰ হনুমান আছে তেওঁ স্বামী ভক্ত শিৱ আছে তেওঁ কেনেকৈ মানে আমি একাগ্ৰতা আনিব পাৰোঁ ধ্যান কৰিব পাৰোঁ এইটো আমাক মানে দিয়ে আৰু জাননীটো দিয়ে আৰু ইয়াতে মূৰ্তিবিলাক মানে কথা পাতে এনেকৈ যেন লাগে আৰু এইটোৱে সেইটোৰ লগত কথা পতাৰ দৰে লাগে গোটেইকেইটা একেলগে আছে আৰু আমাক কিবা এটা মানে মেছেজ এটা দিয়া যেন লাগে ঠিকে আছে আপোনাৰ অনুভৱখিনি জানিব পাই মই নথৈ আনন্দিত হৈছোঁ আৰু আগলৈ আমাৰ নতুন প্ৰজন্মখিনি ইয়াত আহিলে যাতে গোটেইখিনি জানিব পাৰে বা গোটেইবোৰকে চিনিব পাৰে সেইটোৱে আশা থাকিলে আৰু খুৰা ধন্যবাদ আপুনি আমাক কথাখিনি বুজাই কোৱাৰ বাবে আপোনাকে ধন্যবাদ দিলোঁ নমস্কাৰ আৰু আমাৰ যিটো উঠি অহা যিটো প্ৰজন্ম আছে সৰু সুৰা তেখেতসকলে যাতে এই বস্তুটো ইয়াত আহি অনুভৱ জানিব পাৰে অনুভৱ কৰিব পাৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ আমি মন্দিৰটো চালোঁ আপোনালোকে কেনেকুৱা পালে জনাব মোক কমেণ্ট বক্সত আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ